নমস্কাৰ এমআৰ ক্ৰিয়েশ্যন দৰ্শকসকলক মই টিকাৰে পুনৰ স্বাগতম জনাইছোঁ। আজি সন্ধিয়াৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছে, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। আৰু বেছি সময় পলম নকৰি আহক আমাৰ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ৭,০০০ দৰিদ্ৰ পৰিয়ালক নতুনকৈ প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। সকলো দুখীয়া পৰিয়ালে লাভ কৰিব ১,০০০ টকাকৈ। ৭,০০০ দৰিদ্ৰ পৰিয়ালক নতুনকৈ প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ ধন। সকলো দুখীয়া পৰিয়ালে লাভ কৰিব ১,০০০কৈ টকা। ৮৩০ টকাৰ পৰা ১,০০০ টকালৈ বৃদ্ধি কৰা হৈছে অৰুণোদয় আঁচনিৰ ধন। লাহে লাহে এই ধন বৃদ্ধি কৰিব বুলি ঘোষণা মুখ্যমন্ত্ৰী। BTRত এই আঁচনিৰ সুবিধা লাভ নকৰা ৭,০০০ পৰিয়ালক দিব সুবিধা। কেনেকৈ কৰিব আবেদন? অফলাইনৰ জৰিয়তে আপোনালোকে কৰিব লাগিব আবেদন। আবেদনৰ প্ৰ-পত্ৰসমূহ নিজৰ নিজৰ পঞ্চায়তত জমা দিব লাগিব। ইয়াৰ পৰৱৰ্তী খবৰটি হ'ল পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক লৈ পুনৰ মন্তব্য ভৱেশ কলিতাৰ। পেট্ৰলৰ মূল্য প্ৰতি লিটাৰত ২০০ টকা হ'ব দিয়ক। তেতিয়া এখন বাইকত ৩জন উঠাৰ অনুমতি দিব চৰকাৰে। উদ্ভাৱনী শক্তি ব্যৱহাৰ কৰি ৩জন উঠিব পৰাকৈ বাইকো উলিয়াব চৰকাৰে। পেট্ৰলৰ মূল্যক লৈ পুনৰ এই যুক্তি বিজেপিৰ সভাপতিৰ। ইয়াৰ পৰৱৰ্তী খবৰটি খুবেই ডাঙৰ খবৰ। ৫০ কোটি টকা আত্মসাৎ কৰা বেংকৰ পৰিচালন সঞ্চালক গ্ৰেপ্তাৰ। ইণ্ডাষ্ট্ৰিয়েল কোঅপাৰেটিভ বেংকৰ পৰিচালন সঞ্চালক শুভ্ৰজ্যোতি ভৰালী ৫০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ। গোচৰ ৰুজু হোৱাৰে পৰা পলাতক হৈ আছিল শুভ্ৰজ্যোতি ভৰালী। বেংকৰ প্ৰাক্তন কৰ্মচাৰীকো শুভ্ৰজ্যোতি ভৰালীয়ে শোষণ কৰা বুলি অভিযোগ। শুভ্ৰজ্যোতিৰ লগতে আন কেইবাজনো বেংকৰ বিষয়াক জেৰা। ইয়াৰ পৰৱৰ্তী খবৰটি হ'ল বিজেপি বিধায়কক ৰাইজে দিলে এসেকা। উত্তৰ প্ৰদেশৰ বেলথৰা গাঁৱত আয়োজিত ৰামলীলা কাৰ্যসূচীৰ মুখ্য অতিথি ধনঞ্জয় কৌনঞ্জিয়াই বিজেপি বিধায়কে ঘোষণা কৰিছে ১,০০০ টকা। ৰামকথা কাৰ্যসূচীত প্ৰদান কৰা হৈছিল বিধায়কগৰাকীক স্মৃতি চিহ্ন। ১১,০০০ টকা ঘোষণাৰ পৰিৱৰ্তে দিলে মাত্ৰ ১,০০০ টকাহে। ক্ষোভিত ৰাইজে ১,০০০ টকা ঘূৰাই দি উভতাই ল'লে স্মৃতি চিহ্ন। মঞ্চত আয়োজকে স্মৃতি চিহ্ন ঘূৰাই লোৱাৰ ঘোষণাও এতিয়া ভাইৰেল হৈ পৰিল।